মানৱ সমাজখন কোনপিনে ঢাল খাইছে কোনপিনে গতি খাইছে বিভিন্নজন ব্যক্তিয়ে এই সমস্যাত ভুগি আছে কি ভুগি আছে যে আপোনালোকে এয়াৰটেল ব্যৱহাৰ কৰি থকা সিমখন যিকোনো মুহূৰ্ততে মানে নিষ্ক্ৰিয় হৈ যাব পাৰে বন্ধ হৈ যাব পাৰে নমস্কাৰ বন্ধুসকল মই জিত শৰ্মা আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম আজি এটা অস্বাভাৱিক মানে যেটো ভাবিব নোৱাৰা চিন্তা কৰিব নোৱাৰা বা হয়তো কাৰোৰে মনত প্ৰশ্ন নোহোৱা এটা কথা লৈ পেলাই ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ মাজত আহিছো যে প্ৰথম কথাটো হ'ল কি মোৰ নিচিনা আপোনালোকেও কোনোবা নহয় কোনোবা কোম্পানীৰ সিম ব্যৱহাৰ কৰি আছে এয়াৰটেল বা জিঅ'য়ে হওক বা ভোডাফোনে হওক বা আইডিয়া হওক এটা কথাটো হ'ল কি জিঅ' আইডিয়া বা ভোডাফোন এয়াৰটেলত বাহিৰে তো এই এয়াৰটেলত বাহিৰে বাকি যিকিটা কোম্পানীৰ সিম ব্যৱহাৰ কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এই প্ৰবলেমটো অহা নাই আৰু এই প্ৰবলেমটো অকল মই ফেস কৰা নাই তো যোৱা 2-3 মাহ ধৰি পেলাই মই বাহিৰৰ কথা নাজানো অসমৰ বাহিৰৰ কথা নাজানো মই গতিকে অসমৰ বিভিন্নজন ব্যক্তিয়ে এই সমস্যাত ভুগি আছে কি ভুগি আছে যে আপোনালোকে এয়াৰটেল ব্যৱহাৰ কৰি থকা সিমখন যিকোনো মুহূৰ্ততে মানে নিষ্ক্ৰিয় হৈ যাব পাৰে বন্ধ হৈ যাব পাৰে আপোনালোকৰ সিমখনৰ নেটৱৰ্ক বা কানেকশনটো বন্ধ কৰি দিব পাৰে এয়াৰটেলে তাৰ মূল কথাখিনি হ'ল কি যে পইচা ঘটাৰ এটা আহিলা পইচা ঘটাৰ এটা প্ৰক্ৰিয়া কিন্তু এতিয়া এয়াৰটেলে কৰিছে কি আগৰ সিম বিলাক যিবিলাক আমাৰ পুৰণি সিম আছিল বা যিবিলাক সিম আমি ব্যৱহাৰ কৰি আছিলো আজি পৰা এবছৰ হওক বা 6 মাহ হওক বা 2 বছৰ হওক বা মই নিজে এয়াৰটেল এজনৰ কাস্টমাৰ হৈ পেলাই যোৱা 13 বছৰ ধৰি পেলাই মই এয়াৰটেলৰ সিম ব্যৱহাৰ কৰি আছিলো গতিকে সেই সিম কৰিছে কি এতিয়া এয়াৰটেলে ডিসকানেক্ট কৰি পেলাই নেটৱৰ্ক বন্ধ কৰি দি পেলাই এতিয়া ৰিপ্লেস কৰি আছে এই যেটো ৰিপ্লেস কৰি আছে ৰিপ্লেস কৰাৰ ফলত আপোনাৰ সিমখনৰ নেটৱৰ্ক যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে আৰু তাৰ কাৰণে হয়তো আপুনি হাবাথুৰি খাব যে মোৰ মোবাইলটোৰে কিবা প্ৰবলেম হ'ল নেকি যাৰ কাৰণে মই নেটৱৰ্ক কিয় মই পোৱা নাই যে নেটৱৰ্কৰে প্ৰবলেম নেকি যাৰ কাৰণে মোৰ সিমখনত নেটৱৰ্ক নাই ঠিক তেনেকুৱা এটা ইনসিডেন্ট এটা যোৱাকালি মোৰ লগত হৈছিল তো ৰাতিপুৱাৰ পৰা মই সিমখনত মই নেটৱৰ্ক পোৱা নাছিলো মই ভাবিছিলো কি যে নেটৱৰ্কৰ প্ৰবলেম হয় নেটৱৰ্কৰ প্ৰবলেমৰ কাৰণে মই নেটৱৰ্কটো চাগে মই পোৱা নাই কিন্তু যেতিয়া মোৰ নিজৰ মোবাইলটো অন অফ কৰি পেলাই চালো স্লট বিলাক চেঞ্জ কৰি চালো সিম ভৰুৱা স্লট বিলাক যেতিয়া চেঞ্জ কৰি চালো তথাপিতো মোৰ মোবাইলত নেটৱৰ্ক পোৱা নাছিল আৰু এনেকুৱা এটা মুভমেন্টত ডিসকানেক্ট কৰি দিয়া হয় যেটো আপোনালোকে ভুক্তভোগী হ'ব লগা হয় হয়তো এনেকুৱা এটা বন্ধৰ দিনত কৰি দিব বা হয়তো স্যাটাৰডে নাই ৰাতি কৰি দিব সানডে হয়তো আপুনি ভুগি থাকিব লাগিব নেটৱৰ্কৰ কাৰণে গতিকে তেনেকুৱা ঘটনা এটা লৈ পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু মই ঠিক তেনেকুৱা সানডে যেতিয়া এই ইনসিডেন্টটো যেতিয়া হৈ গ'ল তেতিয়া মই বিভিন্ন দোকানে মই দৌৰি ফুৰিছিলো যে মোৰ মোবাইলটো কিবা প্ৰবলেম হৈছিল নেকি তেনেতে কি হ'ল এখন দোকানত গলো মই দোকানীজনে ক'লে যে আপুনি দোকানে ঘূৰি লাভ নাই কাৰণ এইটো এটা হৈছে বৃহৎ এটা বেপাৰ এটা বিজনেস এই বিজনেসটো হ'ল কি যে সিম ৰিপ্লেস কৰি থকা হৈছে এয়াৰটেলে আৰু প্ৰতিখন সিমৰ ৰিপ্লেসমেন্টৰ বাবদ তেওঁলোকে 50 টকাকৈ লৈছে
চিন্তা কৰক আমাৰ অসমত যদি আমি যদি ক্যালকুলেট কৰো যদি 10,000 যদি ইউজাৰ থাকে যদি 10,000 যদি এয়াৰটেল যদি সিম যদি ইউজাৰ থাকে যদি তেতিয়া হলে 10,000 into 50 কিমান হল 5 লাখ টকা হল 20,000 যদি ইউজাৰ থাকে যদি কিমান হল 10 লাখ টকা হল যদি 50,000 যদি ইউজাৰ যদি থাকে যদি তেতিয়া হলে 2.5 কোটি টকা তেতিয়া আমাৰ গোটেই ভাৰতবৰ্ষখনত কিমান কোটি মানুহে এয়াৰটেল সিম ব্যৱহাৰ কৰি আছে আৰু সেই 50 টকাটোৰ কাৰণে কিন্তু কোনেও কিন্তু মাত মততা নাই কাৰণ মানুহৰ হাতত সেইখিনি সময় নাথাকে যে কোৰ্টত গৈ পেলাই এটা মানে কমপ্লেইন এটা কৰিব তাৰ এগেইনষ্টত ফাইট কৰিব সেই সময়খিনি নাথাকে মানুহে তাকে ভাল পাই পেলাই তাকে 50 টকা দি পেলাই নিজৰ আগৰ নাম্বাৰটোকে লৈ লৈছে ৰিপ্লেসমেন্টৰ অৰ্থ এইটো নহয় যে আপুনি আগৰ নাম্বাৰটো নাপাব আগৰ নাম্বাৰটোৱে পাব আপুনি কিন্তু কথা হল কি সিমখন আপোনাৰ নতুন সিম আহিব তাৰ কাৰণে আপুনি 50 টকা দিব গতিকে এই গোটেই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কোনো আসলতে মাতটা নাই কিহৰ কাৰণে যে সেই সময়খিনি নাথাকে আসলতে গতিকে এটা সিম্পল এটা মেথড ভাবি পেলাই থৈ কিন্তু কথাটো হল কি যে সিম এখন মোৰ নিজৰ সিমখনে হৈছে এটা কমাৰ্শিয়েল এখন সিম মই নিজে ইউজ কৰি থকা এখন সিম ব্যৱসায়িক দিশত মই ইউজ কৰো গতিকে এটা দিনত যদি মোৰ যদি সিমখন যদি বন্ধ হৈ থাকে যদি সেই লোকসানটো এয়াৰটেল কৰ্তৃপক্ষই মোক দিবনে কেতিয়াও নিদিয়ে দ্বিতীয় কথাটো হল কি যে মোৰ সিমখনত মই ৰিচাৰ্জ কৰিছো মোৰ নিজৰ পইচা দিয়ে মই ৰিচাৰ্জ কৰিছো এটা দিন যদি মোৰ যদি সিমখন যদি বন্ধ হৈ থাকে যদি যিটো দিনত মই নিজৰ নেটৱৰ্কখিনি মোৰ নিজৰ ডাটাখিনি যি গতিকে মই ব্যৱহাৰ কৰিব নোৱাৰিলো গতিকে এয়াৰটেল কৰ্তৃপক্ষই সেই ডাটাখিনি মোক উভতাই দিবনে আৰু এটা দিন মোক বঢ়াই দিবনে যদি 28 দিনৰ যদি ভ্যালিডিটি থাকে যদি মোক 29 ডেজ কৰি দিবনে যদি 30 দিনৰ যদি মোৰ যদি ভ্যালিডিটি আছে যদি 31 দিন কৰি দিবনে কেতিয়াও নিদিয়ে লোকসানটো কাৰ হৈছে আমাৰ হৈছে গতিকে ইতিমধ্যে মই এটা সিদ্ধান্ত লৈছো কি যে এয়াৰটেল সিমখন মই বেলেগ এটা মই কোম্পানীলৈকে মই কনভাৰ্ট কৰিম মই মৰ্নিং মই যেতিয়া জুৰত তিনিআলিত থকা এয়াৰটেল সাৰ্ভিস চেণ্টাৰত গৈছিলো তাত এগৰাকী মহিলাই সুন্দৰভাৱে মোক কলে আপোনাৰ কি সমস্যা মই তেতিয়া কলো যে আপোনালোকৰ এয়াৰটেলে আমাৰ জনসাধাৰণক এই যেটো সিম ৰিপ্লেসমেন্টৰ ওপৰত আপোনালোকৰ যেটো প্ৰক্ৰিয়া ইমান হাৰাসমেন্ট কাস্টমাৰক বা পাব্লিকক কিয় দি আছে তেখেতে কৈছে আপুনি অকমান ৰখক ওকে মই 20 মিনিট মান সময় মই থিয় দি থাকিলো ৰখক অৰ্থটো হল কি যে কোনোবা এটো XYZ তেওঁলোকৰ সাৰ্ভিস হোল্ডাৰে আহি পেলাই মোক হয়তো সাৰ্ভিস দিব মোৰ সমস্যাটো তেখেতে বুজি পাব 20 মিনিট সময় মই থিয় হৈ থাকিলো কোনো ৰেসপন্স নাই জুৰত তিনিআলিত থকা আপোনাৰ এয়াৰটেল কাস্টমাৰ সাৰ্ভিসৰ কথা কৈ আছো ওয়েট কৰিলো প্ৰায় আধা ঘণ্টা 45 মিনিট লগতে 20 মিনিট লগতে মই তেওঁলোকৰ কাস্টমাৰ সাৰ্ভিসত গৈছিলো মই 11টা বজাত আৰু 12টা বজাত আছিল মোৰ ডক্টৰ এপইন্টমেন্ট আছিল 11টাৰ পৰা 12টা লৈকে মই অপেক্ষা কৰিলো মই তেওঁলোকৰ কোনো ৰেসপন্স নাই চিন্তা কৰক আপোনালোকে এটো সমস্যা মোৰ নহয় এটো সমস্যা হৈছে ৰাজ্যৰ সমস্যা আপোনালোকৰ লগতো এই সমস্যাটো হ'ব আৰু সেইকাৰণে মই এই ভিডিওটো বনাই পেলাই শেয়াৰ কৰিলো তেতিয়া মই মোৰ মিছেছক কাস্টমাৰ কেয়াৰত থকা ছোৱালীজনীৰ ওচৰলৈকে পঠালো যে তুমি গৈ পেলাই খুদাচোন আৰু কিমান সময় লাগিব তেওঁ গৈ পেলাই যেতিয়া কোৱেশ্চন কৰিলে যে আৰু কিমান সময় লাগিব নো ৰেসপন্স সেকেন্ড টাইম যেতিয়া মোৰ মিছেছে খুদিলে যে আমি মেইল পঠাব লাগিব কিবা কৰিব ওয়েট কৰক তাৰ পিছত মই গৈ পেলাই মই সেই লেডি গৰাকে খুদিলো বাইদেউ মোৰ যেটো সমস্যা হৈছে সেই সমস্যাটো সমাধান হতে কিমান সময় লাগিব
মই এটা কোৱেশ্চন কৰিছোঁ, কোৱেশ্চনৰ কোনো বেক ৰিপ্লাই নাই, কোনো বডি লেংগুৱেজ নাই, কোনো বডি মুভমেণ্ট নাই। তেখেতে মোবাইলটো লৈ পেলাই নট মেবি তেখেতে হয়তো অফিচৰ কাম কৰি থাকিব পাৰে, কিন্তু বাট এটা ৰেছপন্স বোলা এটা শব্দ এটা থাকে, যি গতিকে মই এজন কাষ্টমাৰ হয় আৰু মই ৰিচাৰ্জ কৰাৰ পইচা দিয়ে বা যিখিনি এয়াৰটেলৰ ছাৰ্ভিচ এয়াৰটেল ইউজ কৰি থকা যিবিলাক কাষ্টমাৰ আছে তেওঁলোকৰ ৰিচাৰ্জৰ পইচা দিয়ে, তেওঁলোকে দৰমহা লৈ আছে। তেওঁলোকে এয়াৰটেল কৰ্তৃপক্ষই এয়াৰটেল মালিকে নিজৰ পকেটৰ পৰা পইচা দিয়া নাইতো, দৰমহা দিয়া নাইতো, দৰমহা দিছে আমাৰ পইচাৰে। আমি সেই ছাৰ্ভিচটো সেই ৰেছপন্সটো আমি পাব লাগে। প্ৰথম কথা হ'ল কি মোৰ মিছেছে গৈ পেলাই সোধাৰ পিছত সেই ৰেছপন্সটো দিলে, ছেকেণ্ড টাইম মই গৈ পেলাই সুধিলোঁ সেই ৰেছপন্সটো যেতিয়া দিলে, থাৰ্ড টাইম মই তেখেতক ক'লোঁ বাইদেউ আপুনি মোক মোৰ কুৱেশ্যনটোৰ এনচাৰ দিয়ক যে মই আৰু কিমান সময় মই অপেক্ষা কৰিব লাগিব, কাৰণ মই 12টা বজাত মোৰ ডক্টৰৰ এপইণ্টমেণ্ট আছে, আপুনি অপেক্ষা কৰক, আপুনি ৱেইট কৰক। তেতিয়া মোৰ আৰু বেছি খং উঠিলে। প্ৰথম কথা হ'ল কি নেটৱৰ্ক ছাৰ্ভিচৰ কাৰণে, নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে কাষ্টমাৰ কেয়াৰত মই 3 বছৰ ধৰি পেলাই মই কমপ্লেইন কৰি আহিছোঁ, কোনো ধৰণৰ মই ছাৰ্ভিচ নাপালোঁ। 2 নম্বৰ কথা হ'ল কি ইনচিডেণ্টলি কোনো খবৰ নোহোৱাকৈ হঠাৎ মোৰ প্ৰফেশ্যনেল মোৰ অফিচিয়েল চিমখন আপোনাৰ ডিছকানেক্ট কৰি দিলে। 2 নম্বৰ কথা। 3 নম্বৰ কথা হ'ল কি মই নিজৰ সমস্যাটোৰ সমাধান বিচাৰি পেলাই যেতিয়া ছাৰ্ভিচ চেণ্টাৰত মই গৈছিলোঁ, তাত মই গৈ পেলাই পালোঁ এই ব্যৱহাৰখিনি। তেতিয়া অবভিয়াছলি মই নহয়, মোৰ জেগা যদি আপোনালোকৰ যদি ধৰক যদি থিয় হয় যদি আপোনালোকৰ নিশ্চয় সেই খংটোৱে উঠিব। আমাৰ কি বেলেগ কি কৰিবলগীয়া কাম নাই নেকি? আপোনালোকৰ ওচৰত আহিছোঁ সমস্যাৰ সমাধান বিচাৰি, আৰু আপোনালোকে আমাৰ সময়খিনি নষ্ট কৰি পেলাই আপোনালোকে ঘণ্টাকে ঘণ্টা ইয়াত বহাই থৈছে। অকল মই নহয়, ইয়াতে যিমানখিনি কাষ্টমাৰ আছে প্ৰতিজন কাষ্টমাৰে 45 মিনিটছ 1 ঘণ্টা 1.5 ঘণ্টালৈকে পেলাই ৱেইট কৰি আছে নিজৰ ব্যক্তিগত চিমখন এক্টিভেট কৰাৰ কাৰণে। নিজৰ চিমখন যেতিয়া মই ক্ৰয় কৰিছিলোঁ তেতিয়া মই নিজৰ ব্যক্তিগত মই আইডেণ্টিটি প্ৰুফ দি পেলাই পইচা দি পেলাই মই এই চিমখন মই কিনি লৈছিলোঁ কিন্তু মই সেই ছাৰ্ভিচখিনি আপোনালোকৰ তাত কিয় পোৱা নাই? মোৰ চিমখনৰ ৰিচাৰ্জৰ এটা অংশ তেওঁলোকৰ দৰমহাত যায়, কিন্তু সেই ছাৰ্ভিচটো আমি পাব লাগে। এনিৱে আহি পৰিল মোৰ সময়, গৈ পেলাই মই নিজৰ আইডেণ্টিটি প্ৰুফ পেন কাৰ্ডখন মই দিলোঁ, মোৰ ফটো এটা উঠালে আৰু মোক চিম এখন দিলে, আৰু তাৰ বিনিময়ত মই 50 টকা দিলোঁ, যে হাৰ্ডলি ইয়াত 5 মিনিটছ সময় লৈছিলে। সেই 5 মিনিটছ সময়ৰ কাৰণে মই ফাৰ্ষ্ট হাফত 1 ঘণ্টা মই ৱেইট কৰিলোঁ, ছেকেণ্ড হাফত মই 1 ঘণ্টা ৱেইট কৰিলোঁ, অৰ্থাৎ 2 ঘণ্টা ৱেইট কৰি পেলাই মোৰ 5 মিনিটৰ কামখিনি 2 ঘণ্টা মোক লগাই দিলে। এতিয়া আপোনালোকে বিচাৰ কৰিব, আপোনালোকে চাব আমাৰ মানৱ দৃষ্টি, মানৱ সমাজখন কোনপিনে ঢাল খাইছে, কোনপিনে গতি খাইছে। যে আমাৰ নিজৰ টকাৰে আমাৰ নিজৰ আইডেণ্টিটি চাৰ্টিফিকেট এখন দি পেলাই আমি চিম এখন ক্ৰয় কৰিব লগা হৈছে, পইচা দি ৰিচাৰ্জ কৰিব লগা হৈছে। তাৰ ফলত আমি নেটৱৰ্ক আমি নাপাওঁ। কেতিয়াবা মোবাইল ছুইচ অফ দেখাব, কিন্তু অথচ আপোনাৰ মোবাইল অন আছে। কেতিয়াবা ক'ব আপুনি কল কৰা ব্যক্তিজন নেটৱৰ্কৰ বাহিৰত আছে, অথবা তেওঁৰ মোবাইল ছুইচ অফ আছে। তেনেকুৱা ধৰণৰ সমস্যাবিলাক আমি ফেচ কৰি আছোঁ, আৰু এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল, আৰু আশা কৰোঁ এই কথাটো যদিও সৰু এটা কথা, এটা ভাবিলে একেবাৰে সৰু, কাৰণ সেই 50 টকাটোৰ কাৰণে, সেই 50 টকা এটাৰ কাৰণে কোনেও গৈ পেলাই এটা কমপ্লেইন কৰিব বা কোনোবাই গৈ পেলাই মহামান্য আদালতৰ দ্বাৰস্থ হ'ব, সেইখিনি সময় আচলতে কাৰো হাতত নাথাকে কাৰণে আচলতে এই সমস্যাবিলাক হৈ আছে আচলতে। আৰু এই মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল কাৰণে শ্বেয়াৰ কৰিলোঁ, আৰু মই জিৎ শৰ্মা আপোনালোকৰ বিদায় মাগিছোঁ। ধন্যবাদ।